গাইজ গৰম লাগিছেনে? এইফালে মোৰ পিছফালে দেখিছে পাহাৰ আৰু ইমান ৰ'দত আহিছোঁ। ক'ত আহিছোঁ আপোনালোকক দেখাম মানে কাকচাং আহিছোঁ। আৰু বহুতে সুধি থাকে কাকচাং কেনেকুৱা হয়নো আৰু ক'ত আছে কি কথা, আপোনালোকক গোটেইখিনি দেখাম। আৰু আমি যাব ষ্টাৰ্ট কৰি দিছোঁ। এইফালে গাড়ী ৰখাই দিছোঁ। আৰু বহুত মানুহ আহিছে আৰু এতিয়া যাব লাগিব এইফালে। গৈ লওঁ, দেখুৱাম, চাই থাকিব। আগতে ইমান চিন্তা পৰি থাকে ন, একদম প্ৰথমৰ পৰাই দেখুৱাই যাম। যোনটো প্ৰথম নদী অসমীয়াটো নিধন জুৰি পাইছোঁ আৰু কাটকুট নকৰোঁ ভিডিঅ'টো ইমানকৈ। ফাৰ্ষ্টৰ পৰা আপোনালোকে চাব পাৰিব, লগতে ভিডিঅ'টো অকণমান দীঘলীয়াও হ'ব পাৰে। আৰু এইফালে মই ছাতি, এইফালে চশমা আৰু পিছফালে বেগ লৈছোঁ, মানে যিহেতু গা ধুম আৰু তাতে কাপোৰ চেঞ্জ কৰিম। আৰু আপোনালোকে যদি খাব বিচাৰে ইয়াতে খাব পৰাও বাৰ চাৰ থাকিব পৰাও জেগা বনাইছে নতুনকৈ। আৰু এইফালে বহুত মানুহ আহি আছে পিছফালে আৰু এইফালে পোৱালি পাৰ্টি গৈ আছে। বাকী আমি গৈ আছোঁ এতিয়া অকণমান মেইন জেগালৈ পাবলৈ খোজকাঢ়ি যাব লাগে। চ' গৈ আছোঁ এতিয়া। আমি পিছৰটো জুৰি পাইছোঁ। এনেকৈ সৰু সৰু জুৰি আছে, এনেকৈ সৰু সৰু জুৰি আছে আৰু পানী বহুত ঠাণ্ডা। বাহ। আৰু মেইন যোনটো ৱাটাৰফল সেইটোলৈকে গৈ আছোঁ। পামগৈ নে নাপামগৈ নাজানো, মই বহুত বেছি দূৰ খোজকাঢ়িব মন নাই, কিন্তু গৈ আছোঁ আমি। আৰু এনেকৈ আৰু এইফালে যদি যাব বিচাৰে দলঙৰ ওপৰেদিও যাব পাৰে, কিন্তু আমি পানী দি গৈ আছোঁ। আৰু এতিয়া পানী কমি আছে, বৰষুণৰ ছিজনত পানীটো বাঢ়ে। বাকী চাই থাকিব, মানুহ বহুত গৈ আছে এইফালে চাব, সেইফালে আৰু আমাৰ পাৰ্টি এইফালে। আৰু যদি স্কুটি আনে তেতিয়া বেছি ভাল হয়, এনেকৈ যাব পাৰি স্কুটি লৈ। মানে মেইন অকণ আগতমান জেগালৈকে যাব পাৰি, কিন্তু গাড়ী আনিলে অকণমান দিগদাৰ হয়, গাড়ী তাতে ৰখাবলগীয়া হয়। আৰু এটা জুৰি পাইছোঁ হা, মই আপোনালোকক জুৰিকেইটা দেখাই আছোঁ। যদি যায় এইফালে দলঙৰ ওপৰতেই যাব পাৰে, কিন্তু এনেকৈ পানী দিও যাব পাৰে। আমি পানী দি গৈ আছোঁ। ঠাণ্ডা, আগত বেছি ঠাণ্ডা আছিলে, এতিয়া অকণমান গৰম আছে। কিন্তু তাকে য'ত ৱাটাৰফল আছে আৰু দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব যিসকল কাকচাং অহা নাই। বাকী সকলোৱে চাগে গা ধুই ঘূৰি আহি আছে। গাইজ খোজকাঢ়ি একদম ভাগৰ লাগি গৈছে। ভাল জেগাত পাব হ'লে অকণমান কষ্ট কৰিবলগীয়া হয় ন, য'ত মানে ৱাটাৰফল পালে অকণ খোজকাঢ়ি যাব লাগে ন। ধৈৰ্যৰ ফল মিঠা। হেল্ল' গাইজ, চবেই হেল্ল' গাইজ। ঠিক আছে, আমি গৈ আছোঁ। এইফালে আমাৰ মেইন মানুহজন এখেতে আমাক বহুত সাহস কৰি লৈ গৈ আছে জেগালৈকে। খোজকাঢ়াৰ মানে ঘৰতে আছোঁ ন, অভ্যাসটো হোৱা নাই। ক'ত ফুৰিব? এইফালে আকৌ দলংটো যাব আছেই দেখোন। এইফালে অকণমান বহিয়ে লওঁ নেকি। বহিবলৈও ধুনীয়া ধুনীয়া জেগাডোখৰ থৈ দিছে, কাৰেণ্ট নাথাকিলেও ইয়াত ধুনীয়া হাৱা, ঠাণ্ডা, নেচাৰেল। ঠিক আছে, গৈ থাকোঁ। বাকী আমি গাহৰি লৈছোঁ। এইফালে গাহৰি ইয়াতে 12 পিচ আছে, চুঙা গাহৰি আমি খাম। দেখুৱাম গাহৰি কেনেকুৱা থাকে, 12 পিচ আছে নে 15 পিচ আছে। আমি তাতে আচলতে মেইন জেগাত গম পাম। আৰু যদি আপোনালোকে গাহৰিও খাব বিচাৰে, এনেকৈ আচলতে ইয়াতে পায় চুঙাত ভৰোৱা গাহৰি। বাকী আপোনালোকে নিজেও আনিব পাৰে আৰু ইয়াতো খাব পাৰে। আমি যাম। এইফালে বনাই আছে বাইদেউ, ধুনীয়া ধুনীয়া, কিমান টেষ্টি হয় দেখাম, যদি খোৱাৰ পিছত দেখাম। ঠিক আছে, পেট বেয়া নকৰিব, কিন্তু আমি খোৱাৰ পিছতহে ভিডিঅ' আপডেট কৰিম না, এতিয়াতো নিদিওঁ, কাৰণ ইয়াত অকণ নেটৱৰ্ক প্ৰব্লেম থাকে। আমি এইফালে লৈ গৈ আছোঁ। গাহৰি জিন্দাবাদ। গৈ আছোঁ, যদিও ৰ'দ দিছে কিন্তু ইয়াত ঠাণ্ডা আছে, নেচাৰেল ধুনীয়া জেগা। আৰু মেইন জেগা পাবলৈ আৰু অকণমান বাকী আছে। আৰু আমি এতিয়া এইফালে ষ্টাফত উঠিম। মই ভিডিঅ'টো ইমান কাটকুট কৰা নাই, একদম ফাৰ্ষ্টৰ পৰা এনেকৈ দেখাব বিচাৰিছোঁ। ভাল লাগিব
আপোনালোকৰো চাই হয়নে ঠিক আছে চলো আৰু এইফালে এনেকৈও গা ধুই আছে ফেমিলি আহিছে চবেই আৰু আমি এতিয়া এইফালে উঠি যাম আৰু আমি ফাইনেলি পাই গ'লোঁ এইফালে ৱাটাৰফল ক'ত এইফালে আৰু বহুতে আহিছে এইফালে ক'ত গ'ল এইফালে গা ধুই আছে চবেই মেইন জেগা ইয়াত পাবলৈ অকণমান কষ্ট কৰিব লাগিব খোজকাঢ়ি আহিব লাগিব মই যিকেইটা আপোনালোকক দেখুৱালোঁ ভিডিঅ'ত এনেকৈ আহিব লাগিব আৰু এই জেগাত পাই যাব আৰু খুব ভাল লাগিলে আগতো বহুতবাৰ আহিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ ঠাণ্ডা ঠাণ্ডা কুল চব কুল ঠিক আছে আমি এতিয়া ইয়াৰ পৰা যাওঁ আৰু বেলেগ এটা জেগাত যাম আমাৰ পোৱালি অঁ আমি যাম এইফালে গা ধুবলৈ আৰু বাকী আছে বাকী আমাৰ পাৰ্টি ক'ত গ'ল ইয়াতে আমি খানা খাম এতিয়া গাহৰি খাম অঁ ৱাটাৰফল ওচৰতে আমি এতিয়া গাহৰি খাম এতিয়া গাহৰি মাংস খাইছোঁ এইফালে ৱাটাৰফল ওচৰতে গাহৰি বঢ়িয়া বইল কৰি বনাইছোঁ হ'ব বাকী আমি এইফালে গাহৰি খাই আছোঁ এইফালে ৰিতুল দাই খাইছে আমি নাই খোৱা এইফালে আমাৰ নমি আৰু এইফালে মঞ্জু আৰু এইফালে ছাইডতে ৱাটাৰফল আৰু আমি এতিয়া গাহৰি পাৰ্টি কৰি আছোঁ গাহৰি ক'ত গ'ল আমি চাইছোঁ অঁ সিহঁতি চাই আছে মই গাহৰি খাই আছোঁ বঢ়িয়া ৰ'বা এইফালে তোমাক দেখাই দিছোঁ এতিয়া আমি গৈ আছোঁগৈ এইফালে গা ধুলোঁ আৰু অঁ সিহঁতিও ব্লগাৰ আমিও ব্লগাৰ এইফালে ফ্ৰেণ্ডছ হয় আৰু এইফালে আদি ভাইয়া এনেকুৱা লাগিছে ইয়াতে থাকি দিওঁ নেকি এইফালে আকৌ সৰুকৈ নদী মানে পানী বৈ গৈ আছে আকৌ ইয়াত বহি লৈছোঁ পানী বহুত চাফা ক'ত গ'ল গা ধুলোঁ খুব ভাল লাগিলে বহুত ঠাণ্ডা ফিল কৰিলোঁ ইমানেই গৰম হৈ আছিলে ইয়াৰ পৰা ওলাই যাব মন যোৱা নাই কিন্তু যাবগৈ লাগিব টাইমো বহুত হ'ল এতিয়া গৈ আছোঁগৈ আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকেও জনাব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ সকলোকে বাই নেক্সট ভিডিঅ'ত লগ পাম